আমাৰ 25-26 যেটা IRDF বুলি কোৱা হয় আৰু IADF ইয়াৰে আমাৰ 2 কোটি টকাৰ আজি এই ৰাস্তা বনোৱাৰ কাৰণে শুভ আৰম্ভণি মই কৰিলোঁ আৰু অকল এইটো নহয় আজি আমি টোটেল 5টা আমি তেনেকুৱা শুভ আৰম্ভণি কৰিলোঁ কাজলগাঁও সমষ্টিত তো BTC চৰকাৰ হোৱাৰ পিছত আমাৰ মাননীয় হাগ্ৰামা ছাৰে যেনেকৈ কথা দিছে চিফ হোৱাৰ পিছত আমি গোটেই BTC অঞ্চল তথা আমাৰ অঞ্চলবিলাকত আমি এতিয়া কামবিলাক কৰি আছোঁ মানে যোৱাবেলি যিটো কথাবিলাক কৈছিলে ছাৰে যে এই কামবিলাক এতিয়া আৰম্ভ হৈছে আজি যদি কয় অকল আমাৰ 3.5 মাহে চৰকাৰ হৈছে এই 3.5 মাহতে BTC বহুত অঞ্চলত তেনেকুৱা ৰাস্তাৰ আন্তঃগাঁথনি তেনেকুৱা স্কুল বিভিন্ন ধৰণৰ এতিয়া আমাৰ কামবিলাক আৰম্ভ হৈছে ছাৰে যেনেকৈ কৈছে তেনেকৈ মানে যিটো কাম সেইটো চলিছে যোৱা যিটো ইলেকশ্যনৰ আগত আমাৰ যিটো ইস্তাহাৰত আছিলে ফাৰ্ষ্ট ডাই গেৰেণ্টি মাটি পাট্টা দিয়া ইয়াৰো আমাৰ যোজা চলাই আছে অতি সোনকালে দিয়া হ'ব তাৰপিছত আমাৰ বেকাৰ যুৱক যুৱতীসকলক ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়াৰ কাৰণে কথা কৈছিলে সেইটো আমাৰ এতিয়া আৰম্ভ কৰাৰ কাৰণে চেষ্টা চলাইছে আমাৰ মহিলাবিলাকৰ যিটো সেল্ফ হেল্প গ্ৰুপ এখেতসকলক ইতিমধ্যে মানে লিষ্টবিলাক দাখিল কৰা হ'ল দিয়া হ'ল আৰু এককালীন যিটো 10,000কৈ দিয়া সেইটো আৰম্ভ মানে হ'বলৈ গৈ আছে বাকী আমাৰ যিটো বুঢ়া বুঢ়ীৰ পেঞ্চন হেণ্ডিকেপবিলাকৰ আঁচনি এতিয়া আৰম্ভ কৰিবলৈ লৈছে তাৰ সমাগত বিধানসভা নিৰ্বাচন মুখ্যমন্ত্ৰী ইতনা কৈছে যে বিহুৰ পিছতে ঘোষণা কৰাৰ কথা হয় হয় বিপিএফৰ হৈ কেনে যোজা চলি আছে আমাৰতো পুৰা মানে প্ৰস্তুতি চলি আছে মানে অহা যিটো বিধানসভা নিৰ্বাচনত আমাৰ BPF দল হিচাপে আমি যিখিনি আমি টাৰ্গেট কৰিছোঁ এই টাৰ্গেট হিচাপে আমি 100% আমি জিতি যাম ইয়াত কোনো মানে বেলেগ দলে ইয়াত জিতাৰ সম্ভাৱনাই নাই কাৰণ এতিয়া BT চৰকাৰ অহাৰ পিছত পাব্লিকবিলাকে গম পাইছে যে হাগ্ৰামা ছাৰকে বিচাৰিছিলে BPFকে বিচাৰিছিলে সেই হিচাপত এতিয়া ৰাইজে মানে ভাল পাইছে কামো হৈছে আৰম্ভ হৈছে যেনেকৈ আজি হৈছে